তেজপুৰত গৰু ভৰ্তি ট্ৰাক জব্দ কৰা হয়। তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে গৰু ভৰ্তি ট্ৰাক জব্দ কৰে। গাড়ীখনৰ নম্বৰ AS01HC 8851। গাড়ীখনত থকা 16টা গৰুৰ এটা মৰা গৰু আৰু 15টা জীৱিত গৰু বালিপাৰাৰ পৰা নগাঁৱলৈ নি থকাৰ অৱস্থাতেই ভুমুৰাগুৰি দলঙৰ ওচৰত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। গাড়ীৰ চালক আৰু বাকী দুজন লোক পলাই যাবলৈও সক্ষম হয়। আমাৰ এডিশ্যনেল SP বাইদেৱে ফোন কৰে যে কলীয়া ভমৰা দলঙত এই গাড়ী নাম্বাৰ AS01HC 8851 ট্ৰাক এখন গৰুৰ সৈতে নাকা চেকিঙে ধৰি ৰাখিছে বুলি। তাৰ সেই মৰ্মে আমি জেগাত গ'লোঁ, কিন্তু ড্ৰাইভাৰজন পলাবৰ কাৰণে সক্ষম হ'ল। আৰু ভিতৰত আমি চেক কৰি চাওঁতে টোটেল 16টা গৰু পোৱা গৈছিলে, আৰু কিন্তু এটা গৰু আগৰ পৰাই মৰা আছিলে ভিতৰত, আৰু 15টা গৰু আমি ইতিমধ্যে থানাৰ হেফাজতত ৰখা হৈছে আৰু তদন্ত চলি আছে। আমি সন্দেহ কৰিছোঁ যে এই যিখিনি গৰু আছে চব চুৰি গৰুৱে হ'ব, কিন্তু ক'ৰ পৰা আনিছে কি গৰু এইখিনি তদন্ত চলি আছে, পিছতহে গম পোৱা যাব। আটক কৰিছে নেকি? আটক বৰ্তমানলৈকে কৰা হোৱা নাই, তদন্ত চলি আছে ক'ৰ পৰা আনিছে। তাৰপিছত এই মৰ্মে আমি বৰ্তমান ইনভেষ্টিগেশ্যন চলি আছে। হয়। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট NG নিউজ।